নমস্কাৰ, মই আজি আপোনালোকক লৈ যাম নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱী মন্দিৰলৈ। এইবাৰেই মোৰ কামাখ্যা প্ৰথম দৰ্শন নহয়, ইয়াৰ আগতেও বহুবাৰ কামাখ্যা মন্দিৰলৈ আহিছোঁ। কামাখ্যা গেটৰ পৰা আমি যিটো ৰাস্তাৰে কামাখ্যা মন্দিৰলৈ গৈছোঁ, সেই ৰাস্তাটো 2 লেনযুক্ত কিছু মসৃণ ৰাস্তা। মা কামাখ্যা বহুতৰে বাবে আস্থাৰ প্ৰতীক। এই দেশ বিদেশৰ বহু ভক্তই ইয়ালৈ আহে আৰু মাৰ চৰণত সেৱা নিবেদন কৰে। কিছু দূৰ এনেদৰে অতিক্ৰম কৰাৰ পিছতে আমি এটা ভিউ পইণ্ট পালোঁ, য'ৰ পৰা নিশাৰ গুৱাহাটীখন সুন্দৰ লাগে। ভিউ পইণ্টত থিয় হৈ আমি নামনিলৈ চাই পঠিয়ালোঁ। এক দৃষ্টিনন্দন পৰিৱেশ বিৰাজ কৰি আছে। দূৰৈ পাহাৰৰ লাইটবোৰ সৰু সৰু নিশাৰ তৰাৰ দৰে জিলিকি আছে। এক যান্ত্ৰিক ব্যস্ততাই পৰিৱেশটো মোহময় কৰি ৰাখিছে। চাওকচোন, এই অপূৰ্ব সৌন্দৰ্য উপভোগ কৰি আমি পুনৰ নীলাচলৰ বুকুলৈ উঠি গ'লোঁ। ইতিমধ্যে নীলাচলৰ বুকুলৈ সন্ধিয়া নামিছিল। আমি কামাখ্যা মন্দিৰলৈ উঠি গ'লোঁ। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীৰ ভিৰ এতিয়াও কমা নাই। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ৰ পৰা কামাখ্যাৰ মুখ্য দুৱাৰ এনেধৰণে সজাই ৰখা হৈছে। কামাখ্যা দেৱালয় ভাৰতবৰ্ষৰ বৃহৎ শক্তিপীঠসমূহৰ অন্যতম। অম্বুবাচী মেলাৰ সময়ত দেশ বিদেশৰ লাখ লাখ ভক্তই ইয়াত ভিৰ কৰে। সেই সময়ত ইয়ালৈ অহা প্ৰায় এক প্ৰকাৰে অসম্ভৱেই। আমি সন্ধিয়াৰ ভাগত ইয়ালৈ আহিলোঁ এগছি চাকি দিবৰ বাবে। চাকি জ্বলোৱা হোৱাৰ পিছত আমি মন্দিৰটোৰ পৰিক্ৰমা কৰিলোঁ। চাওঁচোন আহক সম্পূৰ্ণ মন্দিৰটো। কামাখ্যা দেৱালয় বা কামাখ্যা মন্দিৰৰ উৎপত্তি সম্বন্ধে পুৰাণত এটা কাহিনী পোৱা যায়। কাহিনী অনুসৰি শিৱই যেতিয়া সতীৰ মৃতদেহ লৈ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিল, তেতিয়া সতী অৰ্থাৎ পাৰ্বতীৰ জননেন্দ্ৰিয় এই অংশত পৰিছিল, অৰ্থাৎ নীলাচলৰ বুকুত পৰিছিল, আৰু তাতেই এটা শক্তিপীঠ গঢ়ি উঠিছিল। কামাখ্যা বা কামাক্ষী শব্দটো এটা অষ্টিকভাষী শব্দ। আমি সকলোৱে জানো অষ্টিকসকল প্ৰাচীন কামৰূপৰ অধিবাসী আছিল। এই ডক্টৰ বাণীকান্ত কাকতিয়ে কামোচ শব্দৰ পৰা অনাৰ্য শব্দৰ সংস্কৃতকৰণ হৈ কামাখ্যা বা কামাক্ষী শব্দটো সৃষ্টি হৈছে বুলি তেওঁৰ গৱেষণা গ্ৰন্থত কৈ গৈছে। পুৰাণৰ আন এটা কাহিনী মতে শিৱই ভস্ম কৰা কামদেৱ এই অংশতেই অৰ্থাৎ এই অঞ্চলতেই নতুন ৰূপ পাইছিল বাবে এই ভূখণ্ডৰ নাম কামৰূপ হ'ল বুলি জনা যায়। প্ৰাচীন তন্ত্ৰ সাধনা বা তান্ত্ৰিক বিদ্যাৰ দেশ হৈছে কামৰূপ। যাদু প্ৰথাৰ জৰিয়তে মৃত লোকৰ পুনৰুজ্জীৱনৰ দেশ হৈছে কামৰূপ। সেয়ে এই পুৰাণৰ কাহিনীটোৱে ইয়াকেই প্ৰতিনিধিত্ব কৰে। ইতিমধ্যে সন্ধিয়াৰ আৰতিৰ বাবে মানুহবোৰে কামাখ্যাৰ ধামত সমবেত হৈছে। আমি মন্দিৰটোৰ পৰিক্ৰমা কৰিলোঁ। প্ৰাচীন স্থাপত্য আৰু ভাস্কৰ্য কলাৰ অপূৰ্ব নিদৰ্শন হৈছে কামাখ্যা ধাম। এই কামাখ্যা ধামৰ এই মূৰ্তিবোৰে মোক বাৰে বাৰে হাত বাউল দি মাতে। মই ভাবিবলৈ বাধ্য হওঁ, আজিতকৈ এক উন্নত সভ্যতাই সেই সময়ত হয়তো এই ভূখণ্ডত বাস কৰিছিল। ইমান সুন্দৰ নিমজ হাতৰ পৰশত এই মূৰ্তিসমূহ কাটি তোলা হৈছিল।
এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, এই যে কামাখ্যা মন্দিৰ ভাগ আপোনালোকে দেখিছে, এয়া কোচ ৰজাই পুনৰ নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ। যেতিয়া কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰি থৈ গৈছিল, সেই সময়ত এই খণ্ডত অজাহিতৈষী কোচ ৰজা বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণে এই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰি ভক্তসকলৰ বাবে উৎসৰ্গিত কৰিছিল। পিছৰ পৰ্যায়ত ৰাজেশ্বৰ সিংহই মন্দিৰৰ বাহিৰৰ অংশ সংযোগ কৰে। মন্দিৰ প্ৰাংগণতে কোনোবা ভক্তই দেৱীৰ উদ্দেশ্যে উৎসৰ্গা কৰা এটা ছাগলী আমাৰ ফালে আগবাঢ়ি আহিছিল, সম্ভৱতঃ ৰাজস্থানী সঁচৰ। চাওকচোন কি মৰম লগা। ইমান ডাঙৰ আছে। কামাখ্যা মন্দিৰলৈ আহি আন ভক্তই মন্দিৰ ভাগৰ লগত উঠা ফটোৰ দৰে আমিও ফটো উঠিলোঁ ভৱিষ্যতৰ স্মৃতিৰ বাবে। মোৰ সোণহেৰীয়া সময়বোৰ এনেকৈ মই ভিডিঅ'ৰ মাজেৰে আবদ্ধ কৰি ৰাখোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সন্ধিয়াৰ লগে লগে নিশাও গভীৰ হৈ আহিছিল, আমি তাৰ পৰা নিজৰ গন্তব্যস্থানলৈ গুচি আহিলোঁ। ধন্যবাদ।